আপোনালোকেও যদি এনেকৈ ঘৰতে থাকি পেলাই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, নতুন মাতৃসকলে হওক বা চাকৰি বিচাৰি আছে বা আপোনালোকৰ অকণমানি বাচ্চা আছে, সেইবাবে আপোনালোকে বাহিৰলৈ ওলাই গৈ চাকৰি কৰাটো সম্ভৱ নহয়, তেনেকুৱা হ'লে আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰিব। আপুনি আমাৰ লগত কাপোৰ গহনাৰ ৰিচেল কৰিব পাৰিব। কাপোৰ গহনাখিনি ফটোত মই দি দিলে আপোনালোকে ফটোখিনি চাই পেলাই আপোনালোকৰ ফেমিলি, ফ্ৰেণ্ডছ অথবা ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে ফটোখিনি শ্বেয়াৰ কৰি আপোনাৰ যদি কোনোবাই পচন্দ কৰে বস্তুখিনি, আপোনালোকে সেই ফটোখন ৰাখি পেলাই তেওঁলোকৰ এড্ৰেছখিনি লৈ পেলাই যদি আমালৈ প্ৰেৰণ কৰে, খালি আমাৰ ন' পে'মেণ্ট ন' বুকিং, কাৰণ আপোনালোকে পে'মেণ্টটো আগত কৰিলেহে আমি বুকিংটো ল'ব পাৰোঁ, কাৰণ তেওঁলোকক আমি পইচা আগতীয়াকৈ দি দিবলগীয়া হয়। সেই গতিকে আচলতে বিশ্বাসটোও লাগিব, তেনেকুৱা মানে ব্যৱসায় কৰিবলৈ হ'লে বিশ্বাসো লাগিব, আৰু তেনেকৈ বুকিং কৰিবলৈ হ'লে আচলতে চিনাকি হ'লে বেছি ভাল লাগে নহয় জানো আমাৰ। কিন্তু আপোনালোকে অকণো চিন্তা নকৰিব, কাৰণ মই 2024 চনৰ পৰা কৰি আছোঁ, মোৰ এটা সৰু ল'ৰা আছে।